সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি যিহেতু মানে 17 জানুৱাৰী শিল্পী দিৱস, তাৰ উপলক্ষে আমি পঢ়ি অহা মানে যোনখন বিদ্যালয়ৰ পৰা আমি SSLC পাছ কৰিছোঁ সেইখন বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু শিল্পী দিৱস মানে উদযাপন কৰিছে একেলগে। তাত মানে আপোনালোকক মই দেখুৱাম, যিমান পাৰোঁ তাৰ জয়চী হাতত লৈছে মই দেখুৱাম। আৰু লগতে আমাৰ ঘৰৰ ওচৰৰে গোৱালগাঁৱত ৰাংচালি উৎসৱ মানে উদযাপন কৰিছে, ভোগালী মেলা। তালৈ যাম, গধূলিকৈ যাম। 3 দিনীয়া কাৰ্যসূচী হ'লে মই আৰু কেইদিন যাব পৰা নাই। এগৰাকী ছিংগাৰ আহিব, আমি চাবলৈ যাম আৰু যিমান পাৰোঁ দেখুৱাম, আপোনালোকে চাই যাব, শেষলৈকে চাব। অৱস্থান ল'বলৈ আমি অনুৰোধ কৰিছোঁ। অকণমান আগবাঢ়ি আহক সকলোকে, সকলোকে আৰু সকলো উপস্থিত গোটেই ছাত্ৰ ছাত্ৰীক আমি হাত চাপৰিৰে তেওঁলোকক সম্ভাষণ জনাবলৈ পুনৰবাৰ অনুৰোধ কৰিছোঁ। আগৰ সম্ভাষণ জনাইছোঁ। মজা প্ৰগ্ৰেম হ'ল ভাই, দুটা টিমো ভাবিছে কেনে মজা হ'ব, মনতে বেলেগ ভাৱ হৈ যায় হয় নাই? বেলেগত পঢ়িবা ভালকে। ভালে আছে, মাৰি চফা হ'ব। que
এই পপকৰ্ণ হয় পপকৰ্ণ হয় মানে মই গম পাইছোঁ মই পপকৰ্ণ 10 টকা পেকেট চিকেন বন্ধই কৰিলে আৰু দোকানত